ৰঙালাও কেনেকৈ? আমি দিৰক গেট পাৰ হৈছোঁ ইতিমধ্যে। আপোনালোকে জানে অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলৰ দিৰক গেট, যিটো নেকি ইনাৰ লাইন পাৰ্মিট চেক হয়, সেই চেক গেট পাৰ হৈ ইতিমধ্যে আমি আগবাঢ়িছোঁ নামচাই অভিমুখে। সুন্দৰ বাতাবৰণ, ধুনীয়া বতৰ। মই, মোৰ পৰিয়াল, লগতে মোৰ বন্ধুৰ পৰিয়াল একেলগ হৈ আমি আজি অলপ সুন্দৰ প্ৰকৃতিৰ সুবাস ল'বৰ বাবে অৰুণাচল অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমি খন্তেক পিছতে আমাৰ গন্তব্যস্থল দীঘাৰু ইকো ৰিজৰ্ট পামগৈ। অৰুণাচলত অৱস্থিত এখন সুন্দৰ প্ৰাকৃতিক মনোমোহা ঠাইৰ অৱস্থিত এই ৰিজৰ্টটো। এয়া আমি প্ৰৱেশ কৰিবলৈ লৈছোঁ। এয়া চাওক, দীঘাৰু ইকো ৰিজৰ্ট। কিন্তু আমি জানো যে দীঘাৰু নদীখনতো গাৰো খাচী হিলছৰ মেঘালয়ত অৱস্থিত, আৰু সেইখন বৈ আহি কপিলী ৰিভাৰৰ লগত লগ হৈছে, আৰু দুইখন নদী আহি পিনে আমাৰ ব্ৰহ্মপুত্ৰত বিলীন হৈছে, এই কথা আমি জানো। আৰু দীঘাৰু নামটো আচলতে তাহানি কছাৰী মেচৰ শব্দ দি পৰা হৈছে বুলি আমি জানো, আৰু দি মানে হৈছে পানী, আৰু গাৰো মানে হৈছে তাৰ গাৰো হিলছত মানে পাহাৰত বসবাস কৰা ৰাইজসকলক, মানুহসকলক বসতি কৰা। গতিকে সেইবাবে দীঘাৰু মানে ৱাটাৰ অফ দ্য গাৰো বুলিও কোৱা হয়, গাৰোসকলৰ পানী। আৰু ইয়াক আমি মেঘালয়ত উমট্ৰু ৰিভাৰ বুলি জানো, উমট্ৰু নদী বুলি কয়। আৰু এই উমট্ৰু নদীতেই আমি জানো যে তাত কিছুমান ডেম, বান্ধ তৈয়াৰ কৰা হৈছে। উমট্ৰু ডেম আমি নাম শুনি থাকোঁ, উমিয়াম আছে, ষ্টেজ 3 তেনেকুৱা। আৰু আপোনালোকে যিসকলে জানে তাৰ ওপৰত জনাবচোন আমাক। চাওক, চাৰিওফালে পৰিৱেশ চাওক, কি সুন্দৰ দীঘাৰু ৰিজৰ্টখন। এই পানীৰ মাজেদি এটা জুৰি বৈ গৈছে, কিন্তু মই এই বিষয়ে নাজানো এই জুৰিটো, কাষেৰে বৈ যোৱা জুৰিটোৰ নাম কি। আপোনালোকে কোনোবাই যদি জানে মোৰ বন্ধুসকলে জনাবচোন এই বিষয়ে। কি সুন্দৰ কুলু কুলু বৈ গৈছে পৰিৱেশ।
এয়া আমি ইতিমধ্যে ৰিজৰ্টত দিনটো থাকি উপভোগ কৰি পাতলীয়া আহাৰ গ্ৰহণ কৰি আমি নামচাই কাষৰে এখন পথ বজাৰ, স্থানীয় গঞা ৰাইজে তেওঁলোকৰ ঘৰতে হোৱা স্থানীয় খাদ্য, ফল মূল, শাক পাচলি ইয়াত বিক্ৰীৰ বাবে তেওঁলোকে পৰিৱেশন কৰিছে। ৰঙালাও আৰু বিভিন্ন ফল মূল লগতে শাক পাচলি ওলাইছে। চাওঁচোন আহক দাম দৰ কৰি। আৰু এইটো কি বস্তু? এই গোটা মুঠাটো এইদৰেই আমি সুন্দৰভাৱে আজি দিনযোৰা কাৰ্যসূচীৰে আমাৰ যাত্ৰা সামৰিবলৈ ওলাইছোঁ। চাৰিওদিশ চাওক পৰিৱেশ, সূৰ্য অস্ত যাব হৈছে, লগতে আমাৰ ভ্ৰমণো সমাপ্ত কৰিছোঁ। এইদৰে এক সুন্দৰতাৰ মাজত আপোনালোকক সকলোকে এৰি থৈ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে